কাশ্মীৰৰ পৰা কেৰেলালৈ আৰু পাঞ্জাৱৰ পৰা উত্তৰ পূবলৈ ভাৰতত কি চলি আছে এয়া সকলোৱে জানেই। অযোধ্যাত নিৰ্মিত ৰাম মন্দিৰ, কাশী আৰু মথুৰাৰ বাবে যুদ্ধ অব্যাহত আছে। ৩৭০ নম্বৰ অনুচ্ছেদ আঁতৰাই দিয়া হৈছে। একেধৰণে নাগৰিক আইনৰ কথাও। কিন্তু এইটোও সঁচা যে হিন্দুসকল প্ৰতিদিন সংকুচিত আৰু সংকুচিত হৈ গৈ আছে। আপোনাৰ ওচৰ চুবুৰীয়াত ঘটি থকা জনগাঁথনিগত পৰিৱৰ্তনৰ বিষয়ে আপুনিও জানে বোধহয়। যিকোনো স্বাভাৱিক ব্যক্তিয়ে আগন্তুক সংকট দেখিব পাৰে। ফৰাচী দাৰ্শনিক অগষ্ট কমটে কৈছে, জনগাঁথনি ভাগ্য নিৰ্ধাৰণ কৰে। ডেমোগ্ৰাফি ইজ ডেষ্টিনি। যি অঞ্চলটো উত্তৰাখণ্ডক আমি দেওভূমি বুলি গণ্য কৰিছিলোঁ, সেয়া কেতিয়া বিশেষ ধৰ্মৰ আধিপত্য স্থাপন কৰিছিল আমি কেতিয়াও গম পোৱা নাছিলোঁ। উত্তৰাখণ্ড মাত্ৰ এটা উদাহৰণ। আমি এইটোও দেখিবলৈ পাওঁ যে আমাৰ ভোটেৰে নিৰ্বাচিত চৰকাৰ, ন্যায়পালিকা আৰু সমগ্ৰ শাসন ব্যৱস্থাই এই ভৱিষ্যত সংকটৰ প্ৰতি ভয়ংকৰভাৱে উদাসীন হৈ আছে। বহুত হেঁচা যদি দিয়া যায় তেন্তে কিছু কাম কৰা যায়। তথাপিও সমস্যাৰ মূলত আক্ৰমণ কৰিবলৈ কোনো সাজু নহয়। যিয়ে নহওক, সংকটটো নিশ্চয় ৫-১০ বছৰ পিছুৱাই দিয়া পৰা যায়, কিন্তু ইয়াৰ সমাধান নহ'ব। হিন্দুত্বৰ নামত নিৰ্বাচিত হোৱা সকলেও জানে যে হিন্দুৰ হাতত কোনো বিকল্প নাই। তাৰোপৰি সাংবিধানিক বাধা আছে, যিয়ে নিশ্চিত কৰে যে যিখন চৰকাৰে গঠন নহওক কিয়, ধৰ্ম নিৰপেক্ষতাক ৰক্ষাৰ স্বাৰ্থত হিন্দুক দমন কৰি আন ধৰ্মক সন্তুষ্টই কৰিব। গতিকে এনে পৰিস্থিতিত আমি সাধাৰণ হিন্দু হিচাপে কি কৰিব পাৰোঁ? সৰু পৰিয়াল আৰু সুখী পৰিয়াল বুলি চৰকাৰৰ ভ্ৰমত নপৰিব। এটা ডাঙৰ পৰিয়াল অসুখী পৰিয়াল নহয়। ক'ভিডৰ সময়ত আমি সকলোৱে দেখিছোঁ যে পৰিয়াল একমাত্ৰ সহায় আছিল। যদি আপুনি নিজে কৰিব নোৱাৰে, তেন্তে অন্ততঃ দুটাকৈ অধিক সন্তান থকা সকলক উৎসাহিত কৰক আৰু আৰ্থিকভাৱে সহায়ো কৰক। নিজৰ সন্তানক বিদেশলৈ পঠিয়াবলৈ প্ৰতিদ্বন্দ্বিতাত হুলস্থুলত আবদ্ধ হৈ নাথাকিব। নতুন প্ৰজন্মৰ প্ৰতিভাশালী লোকসকল থাকিলেহে ভাৰতবৰ্ষৰ ভৱিষ্যত উজ্জ্বল হ'ব। নৰেন্দ্ৰ মোদী চৰকাৰে ভাৰতত অপৰিসীম অৰ্থনৈতিক সম্ভাৱনাৰ সৃষ্টি কৰিছে। এই সময় ভাৰতত থকা বাবে সৰ্বোত্তম সময়। নিজৰ পৰিয়ালক বচাওক, তেতিয়াহে ধৰ্ম আৰু সংস্কৃতি ৰক্ষা পৰিব। নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীবোৰ ক্ৰমান্বয়ে ৱোক সংস্কৃতিলৈ গৈ আহিছে। বাওঁপন্থী দুষ্ট চকু আপোনাৰ সন্তানৰ ওপৰত। কুচক্ৰ ধ্বংস আমাক কৰিবলৈ এই কামত লাখ লাখ টকা খৰচ কৰিছে। সৰুৰে পৰাই সন্তানক ধৰ্ম আৰু মূল্যবোধ শিকক, নহ'লে এদিন এইবোৰ আপোনাৰ বাবে কোনো কামৰ নাথাকিব। ঘৰত ইংৰাজী ক'ব নালাগে। শিশুসকলক তেওঁলোকৰ মাতৃভাষাত কথা ক'বলৈ উৎসাহিত কৰক। কেৱল কথা কোৱাই নহয়, লিখা মেলাও শিকক। সম্ভৱ হ'লে ল'ৰা ছোৱালীক সংস্কৃত আৰু আন যিকোনো এটা ভাৰতীয় ভাষা অৱশ্যে শিকোৱা উচিত। নিজৰ মাতৃভাষাক লৈ গৌৰৱ কৰিবলৈ শিকক। দুজন বাঙালী লগ পালে বাংলা ভাষাত কথা পাতে। সেইদৰে উৰিয়া, মাৰাঠী, কান্নাড়া, তেলেগু আৰু তামিল আদিয়েও মাতৃভাষাক অগ্ৰাধিকাৰ দিয়ে। তেওঁলোকে এই কাম কৰা দেখি বিৰক্ত নহ'ব। তেওঁলোকৰ পৰা প্ৰেৰণা লওক। ভাষাটো জীয়াই থাকিলেহে সংস্কৃতি সুৰক্ষিত হৈ থাকিব। ৰামায়ণ আৰু গীতা ঘৰত ৰাখক। জন্মদিন আদি এইবোৰ শিশুক উপহাৰ দিব। শিশুসকলে নিজৰ ধৰ্মৰ বিষয়ে জনা উচিত। অন্যথা অন্য ধৰ্মৰ ল'ৰা ছোৱালীয়ে তেওঁলোকৰ মাজত হীনমন্যতা জগাই তুলি অপমান কৰিবলৈ চেষ্টা কৰিব পাৰে। ঘৰত ক'ৰবাত হিন্দু পঞ্জিকাখন নিশ্চয়কৈ ৰাখিব। শিশুসকলে জনা উচিত যে এয়াই আমাৰ পৰম্পৰাগত কেলেণ্ডাৰ, যাৰ ভিত্তিত আমাৰ উৎসৱ,
আৰু উৎসৱৰ সিদ্ধান্ত লোৱা হয়। ল'ৰা ছোৱালীক কওক যে তেওঁলোক হিন্দু, এইখন দেশ তেওঁলোকৰ মাতৃভূমি। এটা নিৰ্দিষ্ট বয়সত তেওঁলোকেও জানিব লাগে যে তেওঁলোকৰ জাতি আৰু গোত্ৰ কি। হিন্দুৰ প্ৰতিটো জাতিতে মহাপুৰুষৰ জন্ম হৈছে, কোনো ডাঙৰ বা সৰু নহয়। জাতি নহয়, জাতি বৈষম্য বেয়া কথা। প্ৰতিশ্ৰুতি দিয়ক যে লিংগ সমতা, জেণ্ডাৰ জাষ্টিছ আৰু মহিলা অধিকাৰৰ নামত লোৱা সিদ্ধান্তক মই কেতিয়াও সমৰ্থন নকৰোঁ। এইটোৱে হৈছে বাওঁপন্থী পদ্ধতি, য'ত মানুহক পৰিচয়ৰ ভিত্তিত বিভিন্ন গোটত বিভক্ত কৰা হয়। আপোনাৰ পৰিচয় আপোনাৰ চৰিত্ৰৰ বাবে হয়, লিংগ, জাতি বা বংশৰ বাবে নহয়। মনত ৰাখিব, LGBTQ সম্পৰ্কে আমি হিন্দুসকলক কাৰো জ্ঞানৰ প্ৰয়োজন নাই। ভাৰতীয় সমাজত পুৰুষ মহিলাক সদায় গাড়ীৰ দুচকা হিচাপে দেখা গৈছে। সনাতন ধৰ্মত এজন ব্যক্তিৰ গুণৰ বাবেহে জনপ্ৰিয়, তেওঁৰ সদায় স্থান আৰু সন্মান আছে। সমস্যাটো সেই ধৰ্মবোৰৰ মাজতহে আছে যিয়ে তেওঁলোকক হত্যাৰ নিৰ্দেশ দিয়ে। আপোনালোকৰ জনপ্ৰতিনিধিসকলক সুধিব, চৰকাৰে কেতিয়া হিন্দু মন্দিৰৰ ওপৰত নিজৰ নিয়ন্ত্ৰণ ত্যাগ কৰিব? চৰকাৰে জনা উচিত যে হিন্দুৰ পৰা ধন লৈ ধৰ্ম নিৰপেক্ষতাৰ ব্যৱসায় চলোৱা অন্ত কৰিব হ'ল। হালাল চাৰ্টিফিকেট দেখাৰ লগে লগে হুলস্থুলৰ সৃষ্টি কৰক। আজিও ৰেলৱে, বিমান সংস্থা আৰু হোটেলত হালাল প্ৰমাণিত সামগ্ৰী বিক্ৰী কৰাৰ প্ৰচেষ্টা চলোৱা হৈছে। যদি আপুনি কেতিয়াবা এনেকুৱা হোৱা দেখিছে, তেন্তে আপোনাৰ প্ৰতিবাদ প্ৰকাশ কৰক। ফটো এখন তুলি ছ'চিয়েল মিডিয়াত পোষ্ট কৰক। মানুহক ক'ব যে হালাল আৱৰণত হিন্দুক আৰ্থিকভাৱে বৰ্জন কৰা হৈছে। আমাৰ দেশ, সমাজ আৰু ধৰ্মৰ প্ৰতি সু ইচ্ছা থকা এনে কোম্পানী আৰু ব্যক্তিৰ লগত কোনো ধৰণৰ ব্যৱসায় বা লেনদেন নকৰিব। আপোনাৰ উপাৰ্জনৰ এটা অংশ আপোনাৰ পচন্দৰ কোনো দাতব্য সংস্থাক দান কৰক, অথবা এজন দুখীয়া হিন্দুক পোনপটীয়াকৈ সহায় কৰক। সকলো হিন্দু তেন্তে তেওঁক নিজৰ ভাই বা বন্ধু বুলি আঁকোৱালি ল'ব। এই অনুভৱ সমগ্ৰ সমাজতে থাকিব লাগে। মনত ৰাখিব যে এইটো এটা ধৰ্মযুদ্ধ, যিটো আমাৰ ওপৰত হাজাৰ হাজাৰ বছৰ ধৰি জাপি দিয়া হৈছে। শেষত সত্যই প্ৰাধান্য পাব, কিন্তু আমি বোবা দৰ্শক হৈ থাকিলে ভৱিষ্যত প্ৰজন্মই আমাক কেতিয়াও ক্ষমা নকৰে।